গুড মৰ্ণিং। আমি বৰ্তমান আছোঁ বঙাইগাঁৱতে। যোৱাকালি আছিলোঁ মই কিশোৰ দাৰ ৰুমত। তো এখন চবখিনি ৰেডি। আজি মানে ভিডিঅ' এটা স্পেচিয়েল হ'ব। মানে আজি মোৰে বন্ধু জুনিয়ৰ জুবিন তাৰ এটা গানৰ শ্বুটিং আছে। আপোনালোকে চাই লওক গানটো কি গান, চবখিনি ইয়াতে দেখা হ'ব। আজি শ্বুটিঙৰ কাৰণে বস্তুখিনি ৰেডি পূৰা। তো আমি ৰাস্তাতে ব্ৰেকফাষ্ট কৰাৰ কাৰণে নামলোঁ। তো এখন আমি খাম গৰম গৰম টেকলি পিঠা। গৰম গৰম টেকলি পিঠা লগতে কি থাকিব? চাহ থাকিব, কিবা এটা হেৰি গাখীৰ চাহ। আচ্ছা, গাখীৰ চাহ। তো ফাইনেলি আমি আহি পালোঁ আৰু আমাৰ লগত আছে ভিডিঅ'গ্ৰাফাৰ কিশোৰ দা। আৰু আমি এতিয়া কি গানৰ শ্বুটিং কৰিম? ৰাঙা ফটা। ৰাঙা ফটা আপোনালোকে চাব। হা, কিশোৰ দাৰ মুখত আজি প্ৰথমবাৰৰ কাৰণে গান শুনিছোঁ। তো এখন আমি লোকেশ্যনত যাই আছোঁ। লোকেশ্যনটো বিৰাট সুন্দৰ। মানে মেইনলি আজি শ্বুটিঙত লাগে গাঁৱলীয়া পৰিৱেশ দেখাবৰ কাৰণে, সেইকাৰণে এটা গাঁৱৰ ভিতৰত আহিছোঁ। বৰষুণ পৰি আছে, বৰষুণো পৰি আছে। শ্বুটিং কৰিম আমি। হা, তো আমি এতিয়া যাওঁ, বাকীখিনি চাই লওক। আমাৰ কিশোৰ দাই বৰ্তমান ৰেডি পূৰা। একশ্যন। একশ্যন। মানুহ চাওক না, মানুহ চাওক কিমান মিলিয়ন মানুহ শ্বুটিং চাই আছে। আপুনি কিবা ক'ব? হয়, একচুৱেলি খুবেই ভাল লাগিছে আজি। ভাইটি ইমান দূৰৰ পৰা আহিছে, চাপৰৰ পৰা। ৰূপজ্যোতি আছে আমাৰ পিছপিনে, ৰূপজ্যোতি স্মাৰ্ট ফটোগ্ৰাফাৰ হয়। চ' কি ক'ম আৰু, আজি আমি শ্বুটিং চাই আছোঁ আমাৰ বঙাইগাঁও জিলাৰ কঁঠালগুৰি। হয় না ৰূপজ্যোতি? কঁঠালগুৰি আমাৰ ৰাজমুখী এলবাম হৈ আছে, খুবেই ভাল। চাব পাৰিব আপোনালোকে। এই আৰু একো নকওঁ, থেংক ইউ। এইখিনিতে আমি দেখুৱাই দিম এই ভিডিঅ'টোৰ হিৰ'ইন। লগ পাম আজি হিৰ'ইনক, আমাৰ হিৰ'ইন। নমস্কাৰ। কিবা কওক, ভিডিঅ'টোত এক্টিং কৰি কিনে কেনেকৈ লাগিলে? ভালে লাগিলে বৰ্তমান, আৰু বহুত শ্বৰ্ট আছে। তো ধন্যবাদ থাকিল আৰু উইচ থাকিল বহুতখিনি। আৰু এইখিনিৰ লগতে আৰু ভণ্টি আছে। আমি এইবাৰ পেটেল মাৰি এফালে যাম মানে ক'ৰবাত বোলে মেকআপ কৰি আছে, তাতে যাম। মেকআপখিনিও আপোনালোকক দেখাম, চাই থাকক। তো আহি কিনে লগ পালোঁ মেকআপ আৰ্টিষ্ট আমাৰ বাইদেউ। তো আজি কেনেকৈ লাগিল মেকআপ কৰি কিনে? ভালে লাগিল। এইফালে আমাৰ ছিংগাৰ বাবু বৰ্তমান মেকআপ কৰি আছে। ঘুমালে নেকি? সেই বৰ্তমান মই মেকআপ কৰি আছোঁ। আমাৰ মেকআপ বাইদেউ মেকআপ কৰি দি আছে। কোনো ৰ'ল নাই, মানে ইউটিউবৰ কাৰণে মেকআপ। একদম এনেও ভগাই নিদিবা, আৰু বেছি ভগা ক'ৰবাত দোকানীয়ে আছে লগতে, সেইবিলাক কিন্তু ইউটিউবাৰ আছে। আপি মানুহ দেখিব যায় তাৰি গীতি দিব লাগিছিল। কি মেকআপ কৰি দি আছে এনেকা বেইমানি কোনোবা কৰে নেকি? ফাইনেলি অলপ টাইম ৰেষ্ট ল'লোঁ। এতিয়া মানে ভিডিঅ'ৰ আঁৰত থকা মেইন মানুহজন আমাৰ কিশোৰ দা। এখেত মানে বহুত ৰাতিপুৱাৰ পৰা মানে বহুতখিনি ব্যস্ত আছিলে, সেইকাৰণে টাইম দিব পৰা নাই। এতিয়া আমাক অলপ টাইম দিলে। ভিডিঅ'টো বিশেষকৈ ভিডিঅ'টো মানে কি, আমাৰ এটা ছিকুৱেঞ্চ শেষ হৈ গ'ল। এতিয়া নেক্সট ছিকুৱেঞ্চ কৰিম আৰু তাৰ আগতে অলপমান ৰেষ্ট লৈছোঁ। কিবা অলপ ব্ৰেকফাষ্ট দিছে বোলে, সেইখিনি খাই পেলাই আকৌ আমি আৰম্ভ কৰিম। এতিয়া ইনড'ৰ শ্ব'ত আছে। তেনেহ'লে চাই থাকক, গোটেইখিনি আপোনালোকক দেখাম। আৰু আমাৰ বাইদেউ মাজে মাজে হাঁহি থাকে, কি বা হৈছে ইয়াৰ। আৰু আমাৰ লগতো আছে
অভিনয় কৰা এজনী ভণ্টি, আমাৰ অভিনেত্ৰী। কিবা ক'ব? মেকআপ আৰ্টিষ্ট আৰু অভিনেত্ৰী দুইজনে লাজ কৰা মানুহ। অ' মা থাকা ক'ত আছ? অ' মা ডাইল ক'ত আছে ডাইল? আমাৰ ফটোগ্ৰাফাৰ ৰূপজ্যোতিৰ অকাম দেখ না। আমি এলা ভাত খাম, মাছ ভাজি লওঁ, ভাত খাম। আমি ভাত খাম, কেনেকৈ ভাত খাম দেখাম এইবাৰ মই। এইটো আমাৰ টেষ্ট কি? এইটো আমাৰ টেষ্ট কি? আমি বিস্কিটে বনাই আৰু আরেকটু শুনে নিন। আরো আমার বাবা আছে, মা আছে, আব্বু আছে, আপা আছে, তারা সমস্ত লাগছে। এখানে 2 কুসুলি লইব না। সেই কথা কি? ইগো একটা ধনী মানুষের খানা ইগো কিবা কয় হেৰি কিবা বুট কই বড় বড় বুট কোবাই নাপাওঁ খাই পোৱা নাই আজি ওরা মাকো খাবার লৈ আইছে তো এতে খাঙার অল্প অল্প করিয়া গোটাখিনি বকৰিছে কিয়া দেখাং মই এইখন পৰণীয়া ঠিক ৰূপজ্যোতি মোক ভাত বাঢ়ি দিল কি কথা কৈছিলি ৰে মাথা খাৰাপ নেকি তুই নাপাই নাপাই ভাত বাঢ়ি দিল এখন মই ভাত খাম আমাৰ কোৰিঅ'গ্ৰাফাৰ দাদাই বুজাই দি আছে কেনেকৈ অভিনয়খিনি কৰিব লাগে এইটো চিনত আৰু আমাৰ ড্ৰোন মাষ্টাৰ ছাৰ অলপ হাই বুলি কৈ দিয়ক হাই তো শ্বুটিঙৰ টাইমত এনেকুৱা এটা লোকেশ্যনত আহিছোঁ ন ফাৰ্ষ্ট টাইমৰ কাৰণে মোটামুটি একদম ধামাকা লোকেশ্যন আপোনালোকে অলপ টাইম দেখাম কিন্তু ধাৰ কিন্তু বিৰাট ধাৰ দেই ইমানো বিৰাট নহয় আৰু মোটামুটি ধাৰ আৰু আমাৰ লগত ছিংগাৰ বাবু আছে তো এইখিনি টাইমতে পানীৰ মাজত তোৰ গানটোৰ প্ৰথম অন্তৰাখিনি অলপ শুনাই দিয়ে দিগদার করে তোর কপালে রাঙা ফোটা গো সিংরা মনে না মানে কথা বুকখান থাকে মোর ধপ ধপেয়া ৰাজবংশী গান ফাৰ্ষ্ট টাইম লোকেল জুবিনৰ মুখত তো আপোনালোকে শুনিব চাওক না কি লোকেশ্যন আৰু এই চাইডত হৈ আছে শ্বুটিং মানুহ কি মানুহ এই যে শ্বুটিং চাওক না কেনেকুৱা নাজাৰা এইফালে একদম কি সুন্দৰ এটা পৰিৱেশ আপোনালোকে চাওক সুন্দৰ আমাৰ ভিডিঅ'গ্ৰাফাৰৰ অৱস্থা বৰ্তমান গোটেই দিনটো কষ্ট কৰাৰ পিছত কিবা হৈছে আপোনাৰ নাই একো নাই ভাগৰ লাগিছে অকণমান তাকেতো কি কৰিব আৰু উপায় নাই ফাইনেলি শ্বুটিং শেষ পাল আৰু এক্ট্ৰেছ বাইদেউ বৰ্তমান অৱস্থা বেয়া ইয়াৰ কি ক'ম তো এখন আমি যাই আছোঁ ভাত খাবলৈ ভাত নাই কি নাজানো মোটামুটি খাবলৈ যাম তো লাষ্ট টাইমত কিবা এটা ক'ব ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ ধন্যবাদ তো এইখিনিয়ে বাকী চাই লওক ফাইনেলি আজি দিনটোৰ কাৰ্যসূচী শেষ পাল মানে শ্বুটিং শেষ পাল আৰু আজি ভিডিঅ'টোৰ যোনে মেইন মানুহজন মানে কোৰিঅ'গ্ৰাফাৰ নহ'লে কিন্তু ভিডিঅ' এখনো কমপ্লিট নহয় তো কোৰিঅ'গ্ৰাফাৰ মানুহজন আমাৰ লগত আছে আৰু কোৰিঅ'গ্ৰাফাৰে এখন ক'ব যে ভিডিঅ'টোৰ বিষয়ে কেনেকুৱা কি হাই নমস্কাৰ ভিডিঅ'টো একচুৱেলি খুব ভাল হৈছে লিখিছে খুব আমাৰ বিজয়দা লিখিছে খুব ধুনীয়া হৈছে গানটো এটা বেলেগ মেছেজ পাব আৰু মিউজিক কৰিছে সিদ্ধাৰ্থ পাপুলু আৰু গাইছে মানৱ ৰায় খুব ধুনীয়া এটি গীত ৰাজবংশী গীত কনচেপ্টটো খুব এটা অলপ আমি নতুনকৈ দিব ওলাইছোঁ যাতে
ৰাইজে সকলোৱে চাই আৰু গানটো চাব সকলোৱে আৰু গানটো খুব ধুনীয়া হৈছে আৰু ধুনীয়া হ'ব এটা নতুন এটা কনচেপ্ট ৰাঙাপতা গানটো অলপ কনচেপ্টটো অলপ অন্য ধৰণৰ আমি নতুনকৈ দিব বিচাৰিছোঁ ৰাইজক নতুনত্ব পাব আৰু সকলোৱে চাব আৰু চাই পেলাই ক'ব কমেণ্টত ধন্যবাদ দাদা আৰু লগতে ইফালে চাওক কি ক'ম মানে আৰু মই নকওঁ আপোনালোকে কমেণ্টত ক'ব কি ক'ম ইয়াৰ বিষয়ে কোৱাৰ কাৰণে একো নাই আৰু এইফালে মানুহ ছিংগাৰ মেইন ছিংগাৰ মানুহজন জানে কাৰ লগত ব্যস্ত সেইটো ক'ব দৰকাৰ নাই আৰু যিহেতু ভিডিঅ'টো এইখিনিয়ে আৰু লাইটো অফ হৈ আছে মানে সূৰ্য বৰ্তমান আমাৰ পৰা বিদায় মাগি আছে তো আমি বেছি টাইম ৱেইট নকৰিম ভিডিঅ'টো এইখিনিতে সামৰোঁ এতিয়া আমি যাম ৰুমলৈ যাম ৰুমত যাই কিনে অলপ ফ্ৰেছ পাতি হ'ব লাগিব তো যি কি নহওক ভিডিঅ'টো চাই কিনে যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ধন্যবাদ জয় আই অসম।